ब्रैजौथि बीर लासित बरफुकननि जोनोम सानजों लोब्बा लाखिना क'क्राझाराव साइकेल सालायनाय हाबाफारि लादों। नेशनेल हिरो बीर लासित बरफुकननि दिनै ब्रैजौथि जोनोम सान। बे जोनोम सानखौ फालिनो थाखाय आसाम सरकारा गासै सरकारि मावख'फोरनिसिम बिथोन हरदों। बे बिथोन बायदि क'क्राझार जिल्लायावबो जोनोम सान फालिनायजों लोगोसे साइकेल सालायनाय हाबाफारि बानायदों। साइकेल सालायनाय हाबाफारिया क'क्राझार सोरखारि एमइ आरो एचएस फरायसालिनि गेलेग्रा फोथारनिफ्राय जागायो। साइकेल सालायनाय हाबाफारियावनो गोबां साइकेल सालायगिरिफोरखौ बाहागो लानायखौ नुनो मोन्दों। मख'नो गोनांदि साइकेल सालायनायखौनो फिरफिला बोखारनानै बेखेवना होयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। এবার প্রথমবারের কারণে নতুন দিল্লিত আমার মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ নেতৃত্বত এইটো ন্যাশনাল লেভেলত উদযাপন কৰিবলৈ গৈ আছে আৰু যোৱা 18 তাৰিখৰ পৰা বিভিন্ন ডিস্ট্ৰিক্টত বিভিন্ন কাৰ্যসূচীৰে আমাৰ যেটো আছে পুলিচ বিভাগৰ পৰা প্ৰশাসনিক বিভাগৰ পৰা আৰু বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু আজি কোকৰাঝাৰত সাইকেল ৰেলী ইয়াত আয়োজন কৰিছে। ইয়াত বহুত যুৱকসকলে অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ লাচিত বৰফুকনৰ যেটো জন্ম জীৱনী আৰু তেখেতৰ যেটো ইতিহাস আছিল, এই ইতিহাসে আমাক জাতি প্ৰেম আৰু দেশ প্ৰেমৰ প্ৰতি সদায় এটা উদগনি যোগায়। তো মই আশা ৰাখিছোঁ যে এই উদযাপনৰ দ্বাৰা সমগ্ৰ অসমত যিমানখিনি আমাৰ নৱপ্ৰজন্ম আছে বা বৰ্তমানৰ প্ৰজন্ম আছে সেই সকলক দেশ প্ৰেমৰ প্ৰতি আৰু জাতি প্ৰেমৰ প্ৰতি এটা নতুন উৎসাহ সকলো পাবলৈ সক্ষম হ'ব। আৰু বিশেষভাৱে ভাৰতবৰ্ষৰ বিভিন্ন বীৰৰ যেটা ইতিহাস আমি অধ্যয়ন কৰোঁ, তাত লাচিত বৰফুকনৰ যেটো নাম বা তেখেতৰ যেটো বীৰত্ব এইটো কোনো গুণে কম নহয়। সেইকাৰণে নেশ্যনেল লেভেলত এইটো এটা ডাঙৰ সন্মান, ডাঙৰ স্বীকৃতি দিবলৈ যেটো এটা ইনিচিয়েটিভ লোৱা হৈছে, ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ প্ৰগ্ৰামটো আয়োজন কৰাৰ কাৰণে আমাৰ কোকৰাঝাৰ প্ৰশাসনক মই ধন্যবাদ জনোৱাৰ লগতে যিসকলে চাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে আৰু আপোনালোককো মই মিডিয়া পাৰ্চন সকলকো মই ধন্যবাদ জনাইছোঁ। যাম সেইটো মানে আবেলি 1 বজাত তাত যাম। আমি স্টাৰ্ট হৈছে 18 তাৰিখে পেৰেড আছিলে, 19 তাৰিখে আটাইবোৰ স্কুলত কম্পিটিশ্যনছ কৰা হৈছে আৰু আজি আপোনালোকে দেখিছে আমাৰ অনাৰেবল CM শ্ৰী প্ৰমোদ বড়ো ছাৰে নিজে ফ্লেগ অফ কৰিছে চাইকেল ৰেলী উইথ মেছিভ পাৰ্টিচিপেশ্যন। আৰু চাইকেল ৰেলীটোৰ এই গোটেইখিনিৰ দ্বাৰা এটা আমাৰ গোটেই জিলাতে যে লাচিত বৰফুকনৰ 400 বাৰ্থ এনিভাৰ্চাৰী তাৰে এটা বাজ আমি ক্ৰিয়েট কৰিছোঁ। লগতে আজি অলপ দেৰি পিছতে আমাৰ প্ৰগ্ৰাম এটা আছে, ইণ্টাৰ জেনেৰেশ্যনেল এটা মানে ইণ্টাৰেকশ্যন প্ৰগ্ৰাম হয় অন্যায় বুলি। এইটোত যিসকল বৃদ্ধাশ্ৰমৰ আমাৰ লোকসকল আছে, লগতে অনাথালয়ৰ বাচ্চাসকল আছে, ছিনিয়ৰ চিটিজেন, দিব্যাংগ আটাইখিনিক নিমন্ত্ৰণ জনোৱা হৈছে। তেখেতসকলৰ কাৰণে বিভিন্ন এক্টিভিটিজ আছে, লগতে লাচিত বৰফুকনৰ ওপৰত আবৃত্তি আছে, বিভিন্ন ধৰণৰ ডকুমেণ্ট্ৰিজ আছে, লাইভ কাউণ্টাৰ্ছ আছে। এনেধৰণৰ এটা ধুনীয়া ফেষ্টিভ পৰিৱেশ আমি ক্ৰিয়েট কৰিছোঁ। আৰু বহুকেইটা কাৰ্যসূচী কণ্টিনিউৱাছলি আছে। আমাৰ মেৰাথন আছে, ড্ৰামা আছে, অ'পেন এয়াৰ থিয়েটাৰ আছে, তাৰপিছত ট্ৰিভিয়া কুইজেছ হ'ব। আমাৰ টিমছবোৰ সমগ্ৰ কোকৰাঝাৰ জিলাতে গৈ জাগাই আমাৰ ইউথসকলক এবাউট লাচিত বৰফুকন কিছু কুৱেশ্যন সুধিব। ছ'চিয়েল মিডিয়াতো আমি অনলাইন কম্পিটিশ্যনছবোৰ কৰি আছোঁ। আৰু আজি যিহেতু ছ'চিয়েল ছাৰ্ভিচ ডে বুলি অনাৰেবল CM ছাৰে ঘোষণা কৰিছে, এতিয়া আমি বহুকেইটা ব্লাড ডোনেশ্যন ড্ৰাইভ, প্লান্টেশ্যন কেম্প, স্বচ্ছতা এনেধৰণৰো বহুখিনি এক্টিভিটিজ আমি কৰি আছোঁ। লগতে আৰু এটা কাৰ্যসূচী আমাৰ ইয়াত লোৱা হৈছে যে প্ৰত্যেকখন স্কুলতে আৰু আত্মসহায়ক গোটবিলাকৰ মাজত আমি এবাউট লাচিত বৰফুকন তেখেতৰ বিষয়ে আমি কৈছোঁ, ধুনীয়াকৈ আমাৰ কণমানিসকলক শিকাইছোঁ আৰু তাৰপিছত তেখেতসকলৰ পৰা ৰাইট আপছ আমি লৈছোঁ আৰু গোটেই ষ্টুডেণ্টছবিলাকে এইটোত পাৰ্টিচিপেট কৰিছে। 25 তাৰিখে আমি কৰিম, 24 কাৰ্যসূচী আছে। 24 বিভিন্ন ধৰণৰ আমাৰ ছ'চিয়েল এক্টিভিটিজ আছে আৰু মেইন ইভেণ্টটো 25 তাৰিখে যিটো দিল্লীত হ'ব তাৰে লগত সিংক কৰি সেইটোৰ ষ্ট্ৰিমিং প্লাছ এডিশ্যনেলি আমাৰ হ'ব, ইয়াতেই আমি প্ৰগ্ৰামটো কৰিম। मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों। गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन। पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय जानांगोन, नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव MA खालामनाय जानांगोन। बेनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया। डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन। दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन। गोसो गुदुं बिजाथिफोरा रियेलिटी पाब्लिक स्कुल @gmail
gmail.com आव मेसेज हरनो हागोन नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।